ভাল প্ৰশ্ন কৰিলে অৰ্জুন ৰজা তম গুণে কৰ্ম কেৱলে নিৰ্গুণ আৰাম সগুণে নিৰ্গুণ হৈ যে মত প্ৰকাৰ সাৱধানে কহো ৰহস্য তাহাৰ আৰাম বেদ সাৰ বীজক তোমাৰ আগত স্বৰূপত আনে আৰম নজানয়ত আৰাম এহি পদ আদি কৰি ছয় পদ মানে আৰাম নিস্তন পঢ়িব সুদে ব্ৰাহ্মণত আৰাম ছয় পদে বেদৰ পঢ়িব সাৰ তত তাক এৰি পঢ়ুক পাছ এৰাম কৃষ্ণে বোলে কহুনিছে গায়তীয়াই দত দিগ্গণে পঢ়ে মন্ত্ৰ তৎসে আৰাম আকাৰ কাৰ যাৰ মকাৰ বোল তিনিটা ব্ৰহ্মৰ নাম অজানিবা আৰাম জাগ যুগ তপ জপ যত যগ দান তন্ত্ৰ মন্ত্ৰ শ্ৰাদ্ধ হোমে নিয়ম বিধান যজ্ঞ আৰু দান এতিয়া এইবিলাক দান কোনে কৰিম বুলি কৈছে এৰাম কাল দেশত বসধি নোহে এতে কৰ আই অংগ বিধিহীন যদি ভয় কৰ্ম এৰাম তথাপিতো সাংগে পূৰ্ণ বয়স কৰে সৈত জানাই তিনি নাম উচাৰি এৰাম বাসনা সহিতে পাব উচাৰি খাত ব্ৰহ্ম কহে তিনি নামে কহে আৰাম যিকাৰণে বেদ জগ দ্বিজ দেখি যত আতাহম বাকবাদ্য ব্ৰহ্মা স্বদিলা পূৰ্ব আৰাম জগতৰ কাৰণ ওংকাৰ ব্ৰহ্মময় ॐ शब्द
যে ওঙ্কাৰ যে বন্ধ পঢ়ে সবে তিনি নাম ততন জানয় আধুনে কাটা কাষ্ট যেন তাৰো কিন্তু কৰ্ম কৰিবে ঈশ্বৰৰ অৰ্থে কৰ্ম যদি ঈশ্বৰৰ বাহিৰে যদি কৰ তেতিয়াহ'লে সেইটো ব্যৰ্থ যায় কামত নাই পুত্ৰ দ্বাৰা ধন জন গৃহক্ষেত্ৰ জন অয়াপোনাক সৰ্বগ্ৰে অৰ্পিছত অৰ্চন বন্দন সেৱা শ্ৰৱণ কীৰ্তন আস্মৰণ সহিত দাইছ আত্মনিবেদন এৰাম গন্ধ পুষ্প ধূপ দীপ বস্ত্ৰ অলংকাৰ আইছৰ যদি শ্ৰদ্ধা বিহীন হৈ যদি যিকোনো কৰ্ম কৰে সেৱা পূজাই কৰক বা ভগতক সেৱা পূজাই কৰক গতিকে তাৰ সেইটো কৰ্ম ফল নাই আৰাম দেখা কৰ্মে ততে অথয়া জালে বনছে অশ্ৰদ্ধা কৰে মনে বাঞ্ছে প্ৰভু শিশু সঙ্গে আৰাম চিন্তনৰ অনুভৱ কৰ্মেশ্বৰ ধামূল তেবে সেই চৰতাৰ ভূটো নকুল এৰাম ৰজগুণ তমগুণ দৈক সত গুণে কৰ্ম কৰে শ্ৰদ্ধা কৰি আতে বেশে জ্ঞানৰ দেহ তাৎপৰ্য এহি সত্ৰ দশ অধ্যায় আৰাম কহয় গোবিন্দ মিছে কৃষ্ণ চৰণত সাংগ পাংগে তল গলো আগ্ৰহান্ধ পত এৰাম পাৰ সাগৰে পৰে হব এবে পদনকা দিয়া কৰিও আৰাম যদি সবাসৰ মুখ আঁতৰাইবা পাৰা ৰাম কৃষ্ণ
বুলি আজি জয় শব্দ কৰা কৃষ্ণ হৰি ইয়াতো অৰ্থ নোলালে ৰাম